নমস্কাৰ এনেকৈ চুম্বন কৰিলে মহিলাসকলৰ কাম উত্তেজনা তীব্ৰ গতিত জাগ্ৰত হয় আৰু মিলনৰ কাৰণে তেওঁলোক সাজু হৈ পৰে লগতে তেওঁলোকে মিলনত আনন্দ লাভ কৰিব পাৰে আহক কেনেকৈ কি কৰিব লাগে সম্পূৰ্ণভাৱে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব স্বামীয়ে স্ত্ৰীৰ স্তন গাল আৰু কাম উত্তেজনা স্থানবোৰত জোৰকৈ চুম্বন কৰিব লাগে এই স্থানবোৰত চুম্বন কৰিলে স্ত্ৰীৰ লাজ ভাৱটো জাগ্ৰত হয় আৰু তেওঁ বাধা প্ৰদান কৰিবলৈ ধৰে কিন্তু স্বামীয়ে মানিব নালাগে এনে চুম্বনৰ নাম হ'ল পীড়িতক চুম্বন এনে ধৰণৰ চুম্বন কৰিলে স্ত্ৰীৰ কাম উত্তেজনা তীব্ৰ গতিত জাগ্ৰত হ'বলৈ ধৰে কিছুমান স্ত্ৰীয়ে কামনাৰ বশৱৰ্তী হৈ স্বামীৰ ওপৰলৈ গৈ স্বামীৰ নাক ওঠ গাল নাক আদিত চুম্বন কৰে তেতিয়া স্বামীয়ে স্ত্ৰীক চুম্বনৰ দ্বাৰা প্ৰত্যুত্তৰ দিব লাগে এনে চুম্বন স্বামী স্ত্ৰীৰ যৌন বাসনাৰ জাগ্ৰত কৰাত সহায় কৰে আৰু সম্ভোগ তৃপ্তি লাভ হয় চুম্বনেৰে চুম্বনক উত্তৰ দিয়াৰ কাৰণে এনে চুম্বনৰ নাম হ'ল উত্তৰ চুম্বন স্বামী স্ত্ৰীৰ মনৰ পৰা লাজ ভাৱ একেবাৰে আঁতৰি গ'লে আৰু পৰস্পৰে পৰস্পৰক বুজাবুজি হ'লে চুম্বনত উভয়ৰে সমভাগে ভাগ লোৱা দেখিবলৈ পোৱা যায় যদি স্বামীয়ে স্ত্ৰীৰ তলৰ ওঠৰ ফালে এক প্ৰকাৰৰ কামুৰি ধৰাৰ দৰে চুম্বন কৰে তেতিয়া স্ত্ৰীয়েও স্বামীৰ ওপৰৰ ওঠৰ ফালে এক প্ৰকাৰৰ চুম্বন কৰিব লাগে এনেকৈ কৰিলে দুয়োৰে কামভাৱ তীব্ৰ গতিত জাগ্ৰত হয় দুয়োৰে সমানে চুম্বন কৰাৰ কাৰণে এইবিধ চুম্বনৰ নাম হ'ল সমচুম্বন স্বামী স্ত্ৰীয়ে কিছুদিন সহবাস কৰাৰ পাছত উভয়ৰে লাজ ভাৱ আঁতৰি যাবলৈ ধৰে স্ত্ৰীৰ অন্তৰৰ পৰা ভয় ভাবো লাহে লাহে আঁতৰি যাবলৈ ধৰে তেনে সময়ত চুম্বনত সমভাগ ল'বলৈও কুণ্ঠাবোধ নকৰে প্ৰথম নিশাৰ চুম্বনতকৈ পৰৱৰ্তী নিশাৰ চুম্বনত কিছু গ্ৰাস দেখিবলৈ পোৱা যায় এনে চুম্বনক যৌনবিদসকলে ঘ্ৰতিক্ৰত চুম্বন নাম দিছে কেতিয়াবা স্ত্ৰী শুই স্বামীৰ কাৰণে অপেক্ষা কৰি থাকে স্বামী পলমকৈ শুবলৈ গ'লে স্ত্ৰীয়ে স্বামীৰ ওপৰত অভিমান কৰে তেওঁ উজ্জ্বল মুখখনো আঁউসী ৰাতিৰ দৰে কৰি তোলে দিনত কিবা কাৰণত স্বামীৰ সৈতে কাজিয়া হ'লেও বেছিভাগ তিৰোতাই স্বামীৰ ওপৰত অভিমান কৰি শুই থাকে এই দুইটা কাৰণত স্বামীয়ে অনুশোচনা কৰি অভিমান ভাঙিবলৈ শুই থকা স্ত্ৰীক চুম্বন কৰিব লাগে স্বামীৰ চুম্বনত স্ত্ৰী তৃপ্তি হৈ সঁচা অভিমান কাটি কৰি থয় আৰু মিছা অভিমানেৰে স্বামীক চুম্বন কৰিবলৈ বাধা প্ৰদান কৰে আৰু কোনো স্ত্ৰীয়ে স্বামীক তিৰস্কাৰো কৰে স্বামীয়ে বাধা নামানি বাৰম্বাৰ চুম্বন কৰিবলৈ ধৰে তেতিয়া স্ত্ৰীয়েও বাধা প্ৰদান কৰিবলৈ এৰি দিয়ে এনেধৰণৰ চুম্বনক প্ৰতিৰোধক চুম্বন বুলি কোৱা হয় সঘনাই স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি আৰু প্ৰতিদিনে পলমকৈ শুবলৈ গৈ এনে চুম্বনেৰে উপচাই পেলালেও স্ত্ৰীৰ মনত দুশ্চিন্তাই বাস লোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় এনে অভ্যাস কৰি স্বামী স্ত্ৰীৰ মনোবিচ্ছেদ ঘটোৱাটো আমি কেতিয়াও কামনা নকৰোঁ হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে এই ভিডিঅ'টোৰ যোগেদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ নমস্কাৰ